এক্সাইটেড হয় আপোনাৰ বিয়া বহুদিনা সপোন থাকে এটা ছোৱালীৰ সপোন আছে এতিয়াই মই নকওঁ হয় হ'ব বা পূৰণ হ'ব তেতিয়া আমি আশা ৰাখিছোঁ মই নতুন ঘৰখনত যায় সকলোকে পেৰে ৰাখক দিনবিলাক সুগমৰ হওক মংগলময় হওক তাৰ কামনা কৰিলোঁ আপোনাৰ বাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন থেংক ইউ come on! কান্দিলে জাননে দেউতাৰ হ'ব কি গতি জাগৈচোন ভনীতি নকৰিবি আমনে তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি ডাঙৰক মান কৰিবি সৰুক মৰম কৰিবি তাতো যদি নামানে ঈশ্বৰকে খাটিবি তাতো যদি নামানে ঈশ্বৰকে খাটিবি তোৰ নতুন আপোনজনে বুজালে বুজিবি শিকালে শিকিবি অ মোৰ ভনী ঐ জোন হৈ জিলিকিবি অ মোৰ ভনী ঐ জোন হৈ জিলিকিবি অ মোৰ ভনী জোন হৈ জিলিকিবি লগত আছে ধুনীয়া ধুনীয়া ব্যক্তিসকল আৰু আমি বিয়াখন উপভোগ কৰি আছো মানুহ এতিয়া কম হৈছে আৰু খোৱাৰ ঘৰত খাদ্য সম্ভাৰ অলপ বনাই যিহেতু আছে গতিকে আমি অলপ অপেক্ষা কৰিছো তাৰ পিছত অপেক্ষা অন্ত পৰিব আৰু আমাৰ পেটটো অকণমান পুৰা কাৰ্যসূচী আকৌ আৰু আমি জানিবলৈ পাবনে বিশেষ সূত্ৰৰ মতে আমি জানি গম পাইছো আপোনালোকে মানে ৰাতিপুৱাতে আহিছে ভাল লাগিছে 10টা বজাৰ পৰা আছে সকলোবোৰ আহিব সক্ষম হোৱা নাই গতিকে ভাল লাগিছে যথেষ্ট ভাল লাগিছে আপোনালোকৰ তাৰ কাৰণে অশেষ ধন্যবাদ আমি অকল মৰম কৰে কি নকৰে মৰম কৰে কি নকৰে দে সোনা ক্ষীৰবান হিৰো থাকো যেন মুখনে দে সোনা ক্ষীৰবান হিৰো থাকো যেন মুখনে দে সোনা ক্ষীৰবান হিৰো থাকো যেন মুখনে